মই লক্ষ্য আজি আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি একেবাৰে হাতত মানে চাহৰ কাপ লৈ মোৰ ফেভৰেট ঠাইৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়া ব'লক দেৰি নকৰোঁ। আৰু আজিৰ ভিডিঅ'টো বোলে আনবক্সিং বুলি ক'ব পাৰোঁ নক'বও পাৰোঁ, তেনেকুৱা ধৰণৰ। যিহেতু মই আগতে খুলিলোৱে, মানে মই অনলাইন অৰ্ডাৰ দিছিলোঁ এয়া ফুল কাপৰ কাৰণে এনেকুৱা ধৰণৰ 4টা পইণ্ট। এইটো এটা খালী আছে বাৰু, কিন্তু মই বাকীখিনি লগোৱা হৈ গ'ল। 3টা পটত আগতেই লগাই দিলোঁ, তেতিয়া মই ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া এইবিলাক ধুনীয়াকৈ পোখা ওলাইছে। কিন্তু ইয়াৰ ফুলবোৰ চাবলৈ আপোনালোকক মোৰ ভিডিঅ'সমূহ চাই থাকিব লাগিব। পিছৰ ভিডিঅ'ত যেতিয়া ধুনীয়াকৈ ফুল ওলাব মই নিশ্চয় ভিডিঅ' আপলোড কৰিম। আৰু লগতে মোৰ আৰু 3টা পাৰ্চেল আহি আছে, গতিকে আনবক্সিং কৰি দিওঁ গ'ল। মই নলগাওঁ, এয়া ফাৰ্ষ্ট আৰু এয়া দ্বিতীয়টো আৰু এয়া আৰু মই এইকেইটা অৰ্ডাৰ দিছিলোঁ এই চিচাখনত সজাবৰ বাবে। এতিয়াও ইয়াৰ লুকটো সম্পূৰ্ণ হোৱা নাই, কাৰণ ইয়াত সজাবলগীয়া ফুলসমূহ আহি পোৱা নাই। হ'লেও থৈ চাওঁ বলক। এয়া